ভাড়াৰ অলপ ভাড়াৰ লাজ লাগে ন বাইক ঘৰত আনকি বাহিৰত যোনে কি নাথাকে মুকেশ ভাই তোমাৰ এটা কথা সুধো তোমাক বুঢ়া ভেন্দি নামটো কোনে দিলে এতিয়া চব ভিডিঅ' নহয় গম পাইছ না এতিয়া ভিডিঅ' নকৰিবা তুমি কল যে কৰি আছো কল পৰাই মই তোমাক চাই আছো তোমাক তুমি দিলা আপোনাৰ স্বাগতম জনাইছোঁ গাইজ তো আজি মই ইছকচৰ ঘৰতে আছোঁ তো ইছকচৰ ঘৰতে আছোঁ তো চাই থকা ভিডিঅ'টো অলপ স্কিপ নকৰিব আজিকা ভিডিঅ'ত ধামাকা হোৱা বোলে তো গাইজ বলক তো এতিয়া কি মানে সাৰিব নাই তো ইছকচ উঠা কেতিয়া করছে বসে না শশাঙ্ক মোবাইল তোর আছে ছয়টা বাজছে না 12টা বাজে দিতে উঠা ও মুকেশ না ও মই দিয়া উঠা উঠা ভিডিঅ' বনাই আছা নেকি ভিডিঅ' মানে না করছো রে বা যেটা এটা সব কোন ভিডিঅ' নহয় গম পাইছ না এটা ভিডিঅ' নকৰিবা তুমি কল যে কৰি আছো কল পৰাই মই তোমাক চাই আছো তোমাক মই আহিবা কৈছো তুমি কিয় কল কৰি আছো পঢ় না বলিছি মই কল মানে মই কাম আছিল তোমাৰ লগত কাম আছে যেটা এটা কাম নহয় না তুমি এই যে বৰেৰ কৈ পাইছ তোমাৰ কি আইছ তুমি এতিয়া বৰে কই না এতিয়া 12টা বাজে তোমাক মই আহিছো তুমি কি আইছ কৈছো মই তোমাক চাবা আইছো কি আহিবা লাগে কি আহিবা কি লাগে তো নেক্সট টাইম কাম তুমি কৰিবা হয়নি বেপা গৈ মোক বৈ আছো তুমি তুমি আহিবা না তোমাক কোনে আহিবা দিছ মই কোনবা আহিবা কৈছো তোমাক কি আইছ তুমি মই তোমাক চাবা আইছো আহিবা নাকি এতিয়া যাও নেকি এতিয়া যাও তাই ইছকচ বাই বাই তো গাইছ মোক খেদিলে ইছকচ মানে মই পাৰমিশ্যন নলকে আছিলো তো এতিয়া মই ফোন মাৰি আৰু পাৰমিশ্যন গাইছ মই ইছকচক ফোন মাৰিছোঁ ফোন মাৰি এতিয়া মোক মানে পাৰমিশ্যন দিছে যাবা তো এতিয়া মই ভিতৰত যাওঁ তো আপোনালোকক অলপ ভালকৈ দেখাই দিওঁ মানে ভিতৰ চাইডটো তো ইহঁতৰ ধুনীয়া সুন্দৰ ঘৰ ইছকহঁতৰ তো তই ইছকচ উঠা নাই এতিয়া তোমাক ফোন কৰিছোঁ ফোন কৰি আহিবা লাগে আহিলি মই পুলিচে আজিবা ফোন কৰিম মই ফোন কৰিবা এতিয়া ফোনটো কৰিছ দে এতিয়া কি কথা সুধা চিন্তা মুকেশ ভাই তোমাৰ এটা কথা সুধো তোমাক বুঢ়া ভেন্দি নামটো কোনে দিলে মই বুঢ়া মই আপোনালোকক কথা এটা মোৰ চেনেলৰ নাম আগতে আছিল MD ভ্লগ তো আমি হাজো যে গৈছিলোঁ হাজো ৰাইটো তাৰপৰা আহোঁতে আমি নলবাৰী শনিৰটোত তো মই আমি আছিলোঁ নামটো আমি ঠিক কৰিলোঁ মানে মোৰ নামটো মানে MD ভ্লগটো মানে কিবা এটা ভাল লগা নাছিল তো মই সুধিলোঁ একো সুধিলোঁ ইও কৈছে নামটো তুমি বুঢ়া ভেন্দি হৈ দিয়া তো এতিয়া বুঢ়া ভেন্দি নামটো হৈ আছে নামটো মোৰো ভাল লাগছি ই মোৰ ভাই তো ইয়াৰ buraইskos মই বুঢ়া ভেন্দি তো নামটো নালাগছে আপোনালোকে ক'ব নামটো ভাল লাগছে চবে কৈছে পুৰা ধামাকা লান তো মোৰ ভাইক লগ পালোঁ তো এতিয়া তুমি মুখ চুখ ধুইছ নকওঁ মুখচুখটো মই 5টা বাজে ধৰিছোঁ 5টা বাজে ফুৰিব গৈছে এতিয়া এনে মানে তাৰমানে আমি যাম তামোলপুৰ যাম দাদা এটা আহি আছে তো তেওঁলোকত যাম তেওঁ ৱেইট কৰি আছোঁ চাইকেল যাবা না তামোলপুৰ না বাইক লৈ যাবা বাসন্তী আহিছে বাসন্তী ইয়েছ তো এতিয়া তুমি চাহ খালা বাসন্তী মানে বুলেট তো যাই লাগব তোমাৰ এতিয়া সম্পূৰ্ণ পৰিচয়টো দিয়া ৰাইজক মোৰ নাম নমস্কাৰ মোৰ নাম শ্ৰী কংকন বৈশ্য আৰু মোক মৰমতে মাতে জানে সকলোৱে জানে ইছকচ বুলি buravendi ইয়েছ আৰু মোৰ ঘৰ নলবাৰী বেলখনত তো আপোনালোকে আহিব পাৰে পুৰা গেট খোলা আছে আপোনালোকৰ বাবে আৰু আমাৰ য'ত দুৰ্গা মন্দিৰ আছে বেলঘৰ তাৰ পৰা 1 কিলোমিটাৰ আধা তো আহি যাব মানে ধৰি লওক 600 মিটাৰ মান হ'ব মেইন মন্দিৰৰ পৰা অলপ 600 মিটাৰ মই গ'লে বাকী তুমি এতিয়া কিমান ক্লাছত পঢ়ি আছ মই ক্লাছ 10 10 পাইছ মেট্ৰিক দিবা আবার তো পঢ়াপাতি কেনে চলি আছে পুৰা ধামাকা চলি আছে ধামাকা ভিডিঅ' আমাক চলি নিবেলাক সমানে নিবেলাক সমানে চব মানে কিন্তু পঢ়াটো মেইন চবতকে টপ কৰিছে পঢ়াটো ভিডিঅ' তুমি পিছত কৰি থাকিবা খালি পঢ়াটো আগত কমপ্লিট কৰিব লাগিব তো এতিয়া তুমি হেৰি নতুন ভিডিঅ' কেতিয়া আহিব নতুন ভিডিঅ' আজি আহি আছে আৰু ডাইলগ চলগ কিবা নতুন কৰছ না ডাইলগ আমি কিবা এটা বনোৱা বনাই লিখি আছোঁ দুটা ডাইলগ লিখি খালি মানে নতুন গানটো কিন্তু ভাল লাগছে বহুত মানে মই দেখা কৰিছোঁ মচত দালি কিয়ামক ঠগালি এতিয়া মোৰ 4-5খন গাড়ী এতিয়া কিন্তু নাহিবি তো তই নকবি মোক ভাল পাব বুলি আৰু আছে মূৰৰ ওপৰত ফেন দিনৰ ওপৰত চিলিং আছে তাৰপিছত যদি লিখি আছোঁ পাৰি গৈছোঁ বাকী গান পিছত গ'লে হ'ব ৰাজি পাই যাব পিছত গ'লে বাকী খবৰ পাতি কেনে খবৰ পাতি স্কুলৰ পৰা যোৱা আজি তো স্কুল বন্ধই আজি পুৰা ঘুমাই আজি হেৰি যাবা ঠিক আছে তুমি এলা বয়া কিয় কৰা কি হা ৰাজি গম পাইছি কি পাৰিছা পাৰে নাই এলা বয়া বস্তু এলা কৰি কেনে নাগে বাকী হেৰি তোমাক মই কথা এটা সুধো
buraveskos যে নামটো যি তো এইটো তুমি মাথাত ক'ৰ পাইলা কিনকে এৰা নামটো কোনি কি সব মানে অলপ কৈ দিয়া ক'বা গেলি এতিয়া নামটো মোক দিছে ইছকচ তুলিছে এইজনে বুঢ়া তুলিছে buraveskos তাৰপিছত মানুহ মাতি আছে মই আৰু কি ক'ম মোক এতিয়া লাষ্টতকৈ প্ৰথম তোমাৰ যেতিয়া ইউটিউব চেনেলটো আছিল না এতিয়া আছিল এক বছৰে হোৱা নাই তোমাৰ এক বছৰ হোৱা নাই কিন্তু তোমাক রাগ উঠছিল না ইসকস যদি মাতলা কত রাগ উঠছিল না আগতে বহুত রাগ উঠছিল কিন্তু এটা রাগ নাই কিন্তু মই ক্ষেত্রে একটু নাম আগতে জিটি কৰি দিছিল গালি পাৰি দিছিল স্যান্ডেল মাৰি দিছিল আৰু বহুত কাজিয়া হৈ গৈছিল স্যান্ডেল মারছিল তুমি ইয়েস জি গালি মাৰে জমনে কি বডি আছে বডি আই যাব আর জিমুক যাওয়া হচ্ছে না জিমুক ঘৰতে আছে ইয়েস জিমুক মানে খালি আছে হা এইবিলাক জিম ব্যাক সাইড তুমি তো মারলি মানে 6 প্যাক তো হয়ে যাব তো আইছে না আইছে লাইলে গো ইয়েস আর ও কি মারো জিমোর মানে মই তোমাক খুচাটা মাৰি দিম না কেমন না মই দিন শুনি ইয়েস মই হাতখন কিবা হৈ আছে মই ভাঙা গৈছি এনে শুটিং তোমাক কৰি গলো ও হেৰি জি ভাইৰাছৰ শুটিং কৰা গৈছিল জি না ভাইৰাছ আমার গাছত করে ও গাছত তো ও পঙ্কজে দি ইয়েস পঙ্কজে দি পঙ্কজের নাম কি জানা কি বুৰাজিকা ইয়েস তাই কি চাই মই আমার এখন স্টার যিবিলাক বুঢ়াটো আগত থাকিব আমাৰ সংস্থাৰৰ বুঢ়াটো ফাৰ্ষ্ট বুঢ়াজিকা buravendi buraiskos আৰু বুঢ়া বল বুঢ়া বল যোনটো কেমেৰামেন ও তো বুঢ়া বল তাৰ অৰিজিনেল নাম পল আৰু পঙ্কজৰ অৰিজিনেলটো পঙ্কজে নাম বিলাক তো পঙ্কজ আসামিজ বুলি আছে চেনেলটোৰ নাম পঙ্কজ আসামিজ কিন্তু অসমত কি নেক্সট টাইম তুমি ফোন নকৰিবা আহিবা সরি মাজিবে ফোন মারি মই দজরম মারি না আর ইয়েস তুমি না তুমি কি বই পাই না यार দে পাই না তো এটা আমার আইজো কি মেটা কই দিয়া আইজো ডাইরেক্ট তো কোন বলে কি আছে নতুন গান ভাই বাড়ি কিন্তু হাজার জি হলো মাদার অলপ ভাড়ার লাজ লাগে না বাইক ঘৰত আনকি বাহিৰত জুনে কি নাথাকক কাই দিম মই বৰ্তমান বাবা শিকাই আছো বাবা শুন তই কও সেই কোনে বনাইছিল সেই তাজমহল কোনে বনাইছিল ইছকচ মই বনা নাই দিয়ে বাবা কিছুমান প্ৰশ্ন সুধিম বাবা কবি যে আমাৰ সেই কোনি অসমৰ বিখ্যাত ছিংগাৰ গৰাকীৰ নাম কি ৰাণু মণ্ডল আৰু কবি অসমৰ শিক্ষাগৰাকী মন্ত্ৰীজনৰ নাম শুকুৰ আলী বাপই পাইছি তো কামিনে ধতাং হা তো ইছকচৰতে জেঠা কাতে বহি আছে দেখি দিও জেঠি কি খবৰ আছো দে ভালে জেঠি আমাৰ বয়স কিমান কচোন বয়স কিমান মই নাচনোই ভাই 108 বছৰ হৈছে 5 বছৰ হয় দক এনাই গৈছি এনাই কৈছি দে বিচাৰি তো খাছি নাই জেঠি ভাত খানাই চাহ খাইছো তো এই যে সময় বেছি না 10টা বাজিল তো আৰু ইছকচৰ মায়াক দেখি দাও খুৰী তো খুৰী ভাত বনাই আছে ভাত বনাই আছে তো খুৰী কি খবৰ ভাত হল তো ইছকচে ভিডিঅ' যে বনাই খুৰী আপুনি কি ক'ব ৰ'ব তো গাইছ ইছকচে এলাই ভাত পানী কৰি আছে ৰ'ব তো ই যে ভিডিঅ' বনাও আপুনি ভাল পাইছে নে বেয়া পাইছে ভাল পাইছো কিন্তু পৰীক্ষাটো আহি আছে ভালকে পাছ কৰিলে ভাল লাগে পৰীক্ষাটো ভালকে পাছ কৰিব লাগিব ইউটিউবত সাকসেস হ'ব লাগিব দুটা সমানে ৰাখিব লাগিব এটা হ'লে নহয় দুটাই লাগিব ইয়েস জানিছে অলপ আমাৰ মাতৰ কথা ৰাইজ তো এতিয়া ইছকচৰ মানে খুৰা কামক গেছি তো খুৰা এতিয়া কি কৰে তো এতিয়া আমি খুৰীৰ পৰা জানিম ইছকচে গা ধুবা গেছি তামোল যাব না তো খুৰাই কি কৰে কওক হাজিৰা কৰে এতিয়া হাজিৰা আগতে কি কৰিছিল খেলা চলাইছে আগতে এনেকৈ আমি এতিয়া নাই মানে এতিয়া ই ৰিক্সা ওলাই গৈছি না ৰাইজ ই ৰিক্সাৰ কাৰণে এতিয়া মানে আমাৰ এতিয়া ঠেলা বন্ধ হৈছে তো ঠেলা বন্ধ হ'লে ৰখি থাকিলে আপোনাৰ গাইছ এতিয়া কাম ঘৰত চলাব লগা হ'লে কাম কৰিব লাগিব খাব লাগিল পইচা লাগিব তো খুৰাই এতিয়া কামত গৈছি কামত যায় ঘৰত থাকে তো এতিয়া ঠেলাখন আপোনালোক দেখি দিওঁ তো এইটোৱে সুখী পৰিয়াল 3জন তো ঠেলাখন দেখি দিওঁ আপোনালোকক বাহিৰত থোৱা আছে ধুনীয়াকৈ ঠেলাখন থৈ দিছে সেইকাৰণে সম্পত্তি নাই এখাতে কৰোঁ তো গাছ এখন মানে ইছকচৰ খুৰাত ঠেলাখন আগতে এখন দিয়ে মানে ঘৰ পৰিয়াল চলিছিল তো এতিয়াতো সেই ই ৰিক্সা চলিছে তো ইস্কুলত হয়তো ঘৰ সুখী পৰিয়ালৰ তো সি মানে গা ধুবা গৈছে মই অলপ ৰখি আছোঁ বহি আছোঁ
তো এখন বাৰান্দা খালোঁ আৰু আপোনালোকৰ পাকঘৰটো দেখি যাব ৰ'ব তো ইছকোটো পাকঘৰ ভাত চাত বনোৱা হৈছে তো এতিয়া মানে সি গা ধুব গৈছে গা ধুইছে ভাত চাত খাব গা ধুবা পানী বাল্টিং চাইকেলত কে লৈ গৈছে গা ধুব এটা গা ধুবা তুমি তুমি এটা গা ধুবা ইয়াতে গা ধুওঁ তুমি ৰাস্তাত গা ধুবা তুমি মই ৰাস্তা না তোমাৰ ৰাস্তাই তই গা ধুব দেখে দি আছোঁ আপোনালোকক গা ধোৱা আৰু কি দেখাবা বে অলপ হ'ব পানী তুমি পানীটো কিনকে খাবা কেনেকৈ মই চাবন মাৰোঁ না নামাৰোঁ আমাৰ পুতা বাল্টিঙেদি পানী লৈ হ'ল আৰু মই এক গা ধুওঁ কাৰণ অলপ শিকিব লাগে গাটো অলপ অকণ ফিল টাইপ ভিডিওতে শেষ তো গাইছ এটা ভিডিওটো যে ভাল লাগছে তো লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু নিব আহি গ'ল মিডিঅ' বন্ধা আহি গ'ল আহি গ'ল আমি তামোলপুৰ যাই আছোঁ আমাৰ লগত মানে মোৰ লগত ইস্কচ যাব ইস্কচে যাব এই ধামাকা হ'ব একদম গুলি হ'ব এতিয়া মানে ৰ'দ দি আছে অলপ ৰ'দ মানে কি ৰ'দ দিলে যাব লাগিব ৰ'দ বৰষুণ বতাহ গান এগান চালি আমাৰ এতিয়া হেৰি কি কৰিব লাগিব এতিয়া কি কৰিব লাগিব মানে লাইক কমেণ্ট শ্বেয়াৰ কৰি ছাবস্ক্ৰাইবটো কৰিব কোনোবা নতুনকৈ আহিছে প্লিজ শ্বেয়াৰ কৰি এটা মাৰি দিব তেতিয়া ভাল লাগিব আজিলৈ বাই বাই